বেক টু মাই ইউটিউব চেনেল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ হাতীগাঁও, গুৱাহাটী হাতীগাঁও। তাতে এটা নতুন দোকান দি আছে, আপোনালোকক দেখুৱাম। দোকানখন বনাই আছে, দোকানখন বহুত দিন খোলা নাই, তেনে আপোনালোকক দেখুৱাম। নতুন দোকান বনাই আছে। এতিয়া মই আহি পাই গ'লোঁ গুৱাহাটী হাতীগাঁও। দেখক আপোনালোকৰ দোকানখন দেখুৱাই আছোঁ। এইখন দোকান নতুন দোকান বনাই আছে, আপোনালোকে আহিব পাৰে। ইয়াতে চাফা চুফা কৰিছে, ইয়াতে বহুত কি আছিলে লেতেৰাবিলাক আছিল, সেইবিলাক দেখক। ৰেকবিলাক এইবিলাক দেখক কিমান ধুনীয়াকৈ চাফা চুফা কৰি থৈ দিছে। এইখিনি দোকানখন খুলিব। এইবিলাক ৰেকবিলাক দেখক, ৰেকবিলাক এইবিলাক দেখক, এইবিলাক কি ধুনীয়াকৈ লগাইছে, আপোনালোকে আহিব পাৰে। এইবিলাক দেখক, এইবিলাক চাফা চুফা কৰি থৈ দিছে। এইবিলাক এইবিলাক দেখক, বাকচবিলাক কাপোৰ থোৱা, এইবিলাক কাপোৰ দোকান দিব, নতুনকৈ দি আছে। নতুনকৈ এইবিলাক চাফা চুফা কৰিছে, আৰু অকণমান চাফা কৰিব। ধুনীয়া লেতেৰা আছে এইবিলাকক। আজি কাম কৰিব, ৰঙৰ কাম কৰিব। ৰঙৰ কাম আপোনালোকে ৰঙৰ পুটিঙৰ কাম কৰি আছে ইয়াতে দোকানখনত। দেখক এয়া পুটিং মাৰি আছে, কি বঢ়িয়াকৈ পুটিং মাৰি আছে। ইয়াৰ পিছত ৰং কৰিব, পুটিং মৰা হোৱাৰ পিছত কি বঢ়িয়াকৈ পুটিং মাৰি আছে। ৰং কৰিব, ইয়াৰ পিছত পুটিং কৰা হোৱাৰ পিছত ৰং কৰিব। দোকানখন ৰং কৰিলে বিৰাট চ উঠিব অলপ। দোকানখন ৰং কৰা নাই এতিয়ালৈকে, ৰং কৰিব। ৰং কৰিলে চ উঠিব। আপোনালোকক আকৌ এবাৰ দোকানখন দেখুৱাই দিছোঁ। এইখন দোকানখন নতুন খুলিছে মাত্ৰ, চাফা চুফা কৰিছে, লগাইছে। এইবিলাক দেখক, দৰ্জাবিলাক এইবিলাক লগাইছে, এইবিলাক নতুন কৰিছে, লাগে। মোৰ কাম শেষ হৈ গ'ল, এতিয়া ৰঙৰ কাম কৰিছে। দেখক বঢ়িয়াকৈ ৰং কৰি আছে। এইবিলাক ৰং কৰা হৈ গ'ল। এতিয়া ৰুমটো বহুত ধুনীয়া দেখা পাইছে। এইটো দেখক, ৰুমটো কি ধুনীয়া একদম ৰং চং কৰিছে। ৰং এয়া কৰি আছে। দাদাজনক লগ পাই বহুত ভাল লাগিছে, আৰু কেতিয়াবা আমি লগ পাম দাদাজনক। এয়া ৰং কৰিছে, দেখক। এতিয়া মই ভিডিঅ'টো ইয়াতে শেষ কৰিব ওলাইছোঁ। যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আমি ভিডিঅ'টো ইয়াতে শেষ